এইকেইটা হৈছে আমাৰ US এগ্ৰিচিডৰ 434 ভেৰাইটি। গছবিলাক একদম চাহ গছৰ পাতৰ নিচিনা পাতবোৰ কি বঢ়িয়া। এতিয়া ভালকে ফলন লাগিলেই হ'ল। ফলবোৰ আহি আছে। এইখিনিত কিছুমান আহিছে ফল, বহুত বঢ়িয়া ফল লাগিছে। পকিছেও দুটা এটা। এইটো ভেৰাইটি হ'ল US এগ্ৰিচিডৰ 434। এয়া কোনো বেমাৰ আজাৰ নাই, পাতবোৰ একদম বৰ ধুনীয়া লাগে দেখিবলৈ। এয়া কোনো বেমাৰ আজাৰ নাই, কোনো ধৰণৰে বেমাৰ আজাৰ নাই, একদম নিৰোগী সুস্থ আপোনালোকে দেখিবলৈ পাইছে। আৰু এটা ভেৰাইটি আছে ইয়াতে, লগতে সেইটোও দেখুৱাম। সেইটো অলপ পাতবোৰ কোচ খোৱাৰ নিচিনা যেন অনুভৱ হৈ আছে ৰে। খেতিডোখৰত অকণমান পানী দিব লাগিব, মাটিটো শুকাই খৰাং দিয়া হৈছে আৰু একদম খুব ধুনীয়া লাগিছে। বৰ ধুনীয়া, কিমান দীঘল দীঘল জলকীয়াবোৰ হৈছে। বঢ়িয়া বঢ়িয়া। এয়া তলত আহোঁ দেখিবলৈ। চাব পাৰিছে আপোনালোকে। চালা জলকীয়া এনে গছৰে ঠাৰি একোৱে চিনিব পৰা নাযায়। মই উল্টাকে ধৰছে। জলকীয়া বেছি ধৰাৰ কাৰণে 434 ভেৰাইটিৰ জলকীয়াবোৰ আপোনালোকে স্পষ্ট দেখিবলৈ পাইছে। একদম খুব জাকাজ, ভালে।